ফটো কিয় লাগে নালাগে অ এতিয়া মানে আমি গোটেইকেইটা ওলাইছোঁ যাবৰ কাৰণে ধুনীয়াকৈ আৰু এতিয়া যাম ক'ত সেইটো কোৱাই নাই মানে হেই এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে আৰু আজি শিৱসাগৰলৈ বুলি ওলাইছোঁ আৰু এতিয়া সময়টো হৈছে 11টা আৰু এতিয়া মানে আমাৰ ঘৰৰ পৰা গাড়ীখন ষ্টাৰ্ট দিব ওলাইছোঁ আৰু ভিডিঅ' মানে এতিয়াতে আৰম্ভ কৰি দিলোঁ আৰু আমাৰ লগত যাব মোৰ ভাইজান মোৰ হাজবেণ্ড মই মায়ান আৰু মোৰ আম্মাক মানে জখলা বন্ধাত থৈ যাম তাত মানে আমাৰ বায়েক এজনী আছে তাত থৈ তাৰ পৰা আমি শিৱসাগৰ যাম আৰু ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব কিমানখিনি দেখুৱাব পাৰোঁ আজি তো ব্লগ কি ৰেডি কৰি দিছে মায়ানক একো ড্ৰেছ চেছ পিন্ধাই দিয়া নাই মায়ানক একদম চিম্পুলত ইমান দূৰৰ জাৰ্ণি ন একদম ভাগৰি যাব যে ৰ'বা আমাক ধুনীয়া লাগিছে সিফালে দি আহা নেকি ইফালে এতিয়া জাগিৰোড পালোঁ জাগিৰোড মানে পোৱা নাইচোন পাম আৰু এইফালে আনাৰস লৈছিলোঁ খানাপাৰাত আনাৰস লৈছিলোঁ তাতে যে কেইটামান আনাৰস আৰু পইচা কৰি লৈ বহি থাকে মাকৈও লৈছিলোঁ খালোঁ এই আনাৰসখিনি খাই আছোঁ এতিয়া ৰাতিপুৱা মানে বহুত বেছি খানা খায়ো অহা নাই ন একদম মানে লাইটকৈ খাই আহিছোঁ সেইটো কাৰণে আনাৰসটো খাব ভয়ো লাগি আছে খালী পেটত খাব নালাগে অকণমান আগত এখন দোকানত ৰখি তাত পৰঠা চৰঠা খাম বুলি ভাবিছোঁ আৰু আগতে মানে যেতিয়া নগাঁও গৈছিলোঁ তাত আছিলোঁ মানে সেইখন দোকানত মানে ৰেগুলাৰ সোমাইছিলোঁ মানে ইমান টেষ্টি পৰঠা বনাই ইমান টেষ্টি চাহ বনাই আজিও মানে সেইখন সোমাম বুলি ভাবিছোঁ বহুত দিন হ'ল ন অহা নাই আজি যিহেতু চান্সত আহিছোঁ এবাৰ সোমাই যাম তো চাওঁ যদি দোকানখন পাই যাওঁ সোমাই যাম যদিহে আৰু নেদেখাকৈ এৰি নাযাওঁ ধৰিবও নোৱাৰি চব একে দোকান এতিয়া বলক আৰু এতিয়া আহি ইয়াৰ জাগিৰোডত এখন সীতা জখলা নামৰ হোটেল এখন আছে তাত বহুত ধুনীয়া মিঠাই পায় তাত মানে মিঠাই ল'ব হাজবেণ্ডে নামিলে আৰু ময়ো মানে অকণমান বাহিৰত ওলাই দিলোঁ যিহেতু বহুত সময় বহি একদম কঁকালৰ হাড় বেকা হৈ গ'ল সেইটো কাৰণে অকণমান ওলাই কেনে কঁকালৰ হাড় পূৰ্ণ কৰি লৈছোঁ ঠিকে আছে দে তিনিটা বস্তু মাহীহঁতৰ কাৰণে সেই চেম তিনিটাই লৈছোঁ সেই মুঠতে অকল মাত্ৰ গজা চাৰিটা বেছি লৈছোঁ মিঠাই চিঠাই কিনি ল'লোঁ আমি এতিয়া কি ধুনীয়াকৈ দুখন ফটো উঠাই তই মোক এতিয়া উঠাই দে ফটো উঠাই দে ভালকৈ নাম ভাল আৰু আহি ফাইনেলি সেইখন দোকান সোমালোঁ যিখন দোকানৰ কথা মই কৈ আছিলোঁ যিখন দোকানত মই পৰঠা খাম বুলি কৈ আছিলোঁ এই দোকানখন বহুত টেষ্টি পৰঠা বনায় আৰু এই কিণ্ডাৰ জয়ৰ লগত যে এটা সৰু চাই খেলনা এটা পায় সেইটোৰ লগতে মই যুঁজি আছিলোঁ মায়ানক মানে কিবা কৰি খেলাবৰ কাৰণে তাক বিজি কৰি ৰাখিবৰ কাৰণে আৰু সি কিণ্ডাৰ জয় খাই আছে ইমান উৎপাত কৰিছে ন মায়ানে বহুত অশান্তি কৰি দিছে নাস্তাটো 1:30 বজাত আমাৰ নাস্তা 2টাই বাজে 1:30 নহয় তাতে সেইডোখৰ 5টা নহয় নাই আৰু 1 ঘণ্টা 1.5 ঘণ্টা ভিতৰত পাই 3টা বজাত খোৱাটো এতিয়া আমি আৰম্ভ কৰি দিওঁ এই প্লেটখনে মানে ইমান টেষ্টি বনায় চাইজবিলাক কৈছিলোঁ মই গ'ল মোৰ লগত এই মোক কামোৰ খাওঁতে থাকে কামোৰ খাম হাই বই কি জাগা ৰাস্তা হাই বই আমি আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰি দিলোঁ আমি জখলাবন্ধা গৈ পাওঁতে আৰু 1 ঘণ্টা 1.5 ঘণ্টামান লাগিব তাত ভাতটো খাম তাত ভাতটো খাই কেনে তাৰপিছত আমি শিৱসাগৰ গুচি যাম আৰু ইয়াৰ মায়ানে জেম খাই আছে জেমছ ইমান যে উৎপাত কৰিছে ই বাপৰে বাপ ৰাতিপুৱা যি ব্ৰেকফাষ্ট খুৱাই আৰু একো খোৱা নাই তাক ইয়াতে পৰঠা খুৱাই দিলোঁ সি নাখালে ই চকলেট খাইছে কিণ্ডাৰ জয় খাইছে আৰু এইফালে এয়া খালে চিপছ খালে টিপ আমাৰ নাতিনী আকৌ অৱস্থাটো এনেকুৱা হৈ আছে বৰ্তমান সময়টো 3টা বাজে এতিয়ালৈ আমি মাহীহঁতৰ ঘৰটো পোৱাই নাই পাই গ'লোঁ জখলাবন্ধাৰ মাহীহঁতৰ ঘৰ হ'ব দে আহা মায়ে নাহা নামি আহা নানি 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 নানি
নানি কিমান দিন হ'ল ইয়াতে থাকিব নানি খবৰটো নলওঁ নানি মৰছে না জিন্দা আছে নানি কিমান দিন হ'ল ইয়াতে থাকিব কিমান দিন হ'ল ইয়াতে একমাহ থাকলো এক মাহ বাপৰে বাপ বাবুৱে দেখুৱা লগত বহি গৈছে নে হাঁহ কোনটো বইলা কোন থৈ পাৰে নেকি মায়ান সেয়া নানি নাযাই চোৱা নানিক থৈ কেনে যাম হা আমি ক'ত যাবা নহয় গাড়ী আহিলে এতিয়া গাড়ী আহিলে আমি আহিমতো টাটা দিয়া নানি টাটা দিয়া মানে আহি আছো না ফুটি আহিম আমি কৈ দিয়া আকৌ আহিম বুলি কোৱা ফুৰি যাম টেনচন আমি সিগনেল লাইটটো দিলো সেইটো এইটো কি ক'ত দাম পাওঁ দেখাই যায় এইটো কি কি হ'ল মাংকি কি কৰি আছে মাংকি কেনেকে দিছে স্পীডত বেছিকে গাড়ী চলালি মানে জীৱ-জন্তু অহা যোৱা কৰে কাজিৰঙা না এটা হাতীহে আহিছে তাই কিবা গছত দেখা পাওঁ বুলি ভাল আছিল ন বাঘ চাঘ দেখা পাওঁ বুলি কি হৈছে অলু দাদা মাতি আছে কোনে অলু দাদা এই মাথাটো দেখিব নিদিবি নাই মই আছো ভয় খাবা মায়া ক'তে গৰ কোনটো এইটো গৰ ৰখিব নোৱাৰে ইহঁতে একদম ৰখি আছো গড় আমাৰ বিপদৰ কাৰণে যদি খেতি চেতি আহে বুজা নাই এইবিলাক গড়ে কিন্তু গছ কেইডালৰ কাৰণে গড় কেইটা দেখা পোৱা নাই এইবিলাক হৰিণা আমাৰ হাতী চাব আৰু কি চাব ধুনীয়া ৰাস্তা আৰু কি চাবা হেপী দুই হয়তো কোনটো লাগে কোনটো ইয়াক বেছি এইটো খাব নাপায় কিমান কান্দিছে বা আৰু আমি বোকাখাটত চাহ খাব সোমাইছোঁ গধূলি 6:30-7টা বজাত আমি বোকাখাট পাইছিলোঁ আৰু সেইখিনি সময়ত আমি গৰম একাপ চাহ খালোঁ লগতে মানে আমি এইটো সজাই কৈ নে গজাই কৈ কিবা কয় এইটো নাজানো মই বহুত ভাল লাগিছিলে ঘিহঁতে বনোৱা আছিলে আৰু এইখন হ'ল দোকানখন আৰু মায়ানে যে পেষ্টি খাব নাপায় যিহে কাটা লগাই দিছে ন বিৰাট উৎপতীয়া দেই আৰু আহি ফাইনেলি আমি 10:30 বজাত মাহীহঁতৰ ঘৰটো পাই গ'লোঁ একেবাৰে 10:30 বাজি গ'ল পুৰা 12 ঘণ্টা লাগিছে আমাৰ জাৰ্ণিটো ঘৰৰ পৰা আহোঁতে একো নহয় বহুত কিবি সেইটো মোৰ সেয়া বক্সটো এতিয়া ল'ব নালাগে সেইটো বক্স এতিয়াতো নল'লে হ'ব এইটো লৈ ল'ব বেগটো লৈ লোৱা মই এইটো বেগ ল'ব নালাগে এতিয়া মায়ে নাই বহি লৈছে ইয়াত টোপনি মাৰি গৈছে একদম 8:30-7টাৰ পৰা পেৰত কি হৈছে তোমাৰ ভাত খালানে সুধিছে দেখিছা ভাত খোৱাই নাই আমি কথা ক'ব জানা হা মায়াতকে ভাগত হৈছে ভালকে ক'ব জানিছে কোন হয় মায়া এইটো কোন হয়
মাছ বহুত খালো মাংস নাখায় গৰু নাখায় এই যে এতে মোটো কি এয়ারটেলৰ নেটৱৰ্ক এতিয়া আমি শুই দিওঁ জিঅ' পাই আছে আপুনি জিঅ' পাই আছে কিন্তু এয়াৰটেলৰ জিঅ'টো ৱাইফাই লৈ ল'ব তো গাইজ আমি এতিয়া শুব লৈছোঁ এতিয়া সময়টো ঘড়ীটো এনেকৈ চাইছোঁ 12টা মানে বাজে চাগে এতিয়া আমি শুই দিওঁ এইটো মায়ে ইমান উৎপাত কৰিছে আহি কেনে বা এতিয়া আমি শুই দিওঁ কাইলৈ আমি ৰংঘৰ তলাতল ঘৰ কাৰেংঘৰ এইবোৰ চাব যাম চাব যাম কালি তো কালি ভিডিঅ'খিনি দেখুৱাই আছোঁ আজি ভিডিঅ'টো ইমানে আছিলে যদি চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব মোৰ ভিডিঅ'টো যদি প্ৰথমবাৰ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰি ল'ব এতিয়ালৈ আহিছোঁ পুনৰ লগ পাম এটি সুন্দৰ ভিডিঅ' কৰি এতিয়ালৈ বাই 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 দিয়া মায়াত বাই বাই দিয়া Bye bye. গুড নাইট Good night. Good night. Good night. Good night. Yeah. ভালকৈ মানে কথা এটা নকয় মানে এনেই পেল 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 কিবা বেলেগ ধৰণত থাকে